কল্পনা বাইদেৱে বহুকেইখন কবিতা পুথি লিখি ইতিমধ্যে সুপ্ৰতিষ্ঠা লাভ কৰিছে। হয়, এজাংৰাজ আমাৰ কাৰ্বি আংলং জিলাৰ এজন পৰিচিত কবি আৰু তেখেতে একেলগে দুখন কবিতা পুথি আজি সদৌ অসম কবি সন্মিলনৰ এই পবিত্ৰ মঞ্চত উন্মোচন কৰিলে। আৰু গীতাহান চেপি ডাঙৰীয়ানী বাৰীমিন্ত্ৰী ডাঙৰীয়া তেখেতজনে উন্মোচক হিচাপে কিতাপকেইখন উন্মোচন কৰিছে। আমি নথৈ আনন্দিত হৈছোঁ আৰু তেখেতৰ কবিতাৰ সন্দৰ্ভত আমি উন্মোচকৰ মুখৰ পৰাই জানিব পাৰিছোঁ তেখেতৰ কবিতাৰ যি চিত্ৰকল্প, যি সমকাল চেতনা, সেই সকলোবিলাকেই খুব লেখত হ'বলগীয়া আৰু তেখেতৰ কবিতাত সময়ৰ চেতনাবিলাক সুন্দৰভাৱে পৰিস্ফুট হৈছে, চন্দ্ৰময় ভাৱ সন্নিৱিষ্ট হৈছে। গতিকে কবিতাসমূহ আমি ভাবোঁ পাঠকে আদৰি ল'ব আৰু সদৌ অসম কবি সন্মিলনৰ কাৰ্বি আংলং জিলা তথা সদৌ অসম কবি সন্মিলনৰ কাৰ্বি আংলং জিলাৰ আজি এই দ্বিতীয় দ্বিবাৰ্ষিক কবি সন্মিলনত আজি মোক আকৌ নৱনিৰ্বাচিত সম্পাদক হিচাপে নিৰ্বাচন কৰিছে। তাৰ বাবেও মই জিলাখনৰ কবিসকলক একত্ৰ কৰাৰ ক্ষেত্ৰত যিখিনি অৰিহণা যোগাব লাগে তাৰ বাবে মই প্ৰচেষ্টা অব্যাহত ৰাখিম। আৰু লগতে 2018 চনত প্ৰথম সদৌ অসম কবি সন্মিলনৰ ডিফু শাখা গঠন হৈছিল আৰু আজি গৈ প্ৰায় 9টা শাখা আমাৰ জিলাখনত হৈছে। সেইটো আমাৰ কাৰণে গৌৰৱৰ কথা আৰু প্ৰত্যেকটো শাখাৰ 60ৰ ঊৰ্ধৰ আজি 8জনক আমি সম্বৰ্ধনা জনাইছোঁ আৰু লগতে নৱপ্ৰজন্মৰ যুৱ কবিও 5জনক আমি সেই সম্বৰ্ধনাৰ আওতালৈ আনি সম্বৰ্ধনা দিবলৈ পাই আমি গৌৰৱান্বিত হৈছোঁ। মই কাৰ্বি আংলং জিলাৰ বুলি ক'লে আমাৰ যিকেইটা ঠাই কথা আমাৰ মনলৈ আহে সেই আটাইকেইটা ঠাইতেই আমি শাখা গঠন কৰিবলৈ সক্ষম হৈছোঁ। ইতিমধ্যে 9টা শাখা সম্পূৰ্ণ হৈছে। শেহতীয়াকৈ বগলীয়াঘাটত এটা শাখা হৈছে। প্ৰথম শাখাটো হৈছিল ডিফুত, তাৰ পৰৱৰ্তী সময়ত খিলনীজান, তেনেকৈ পাৰখোৱা, হাওৰাঘাট আৰু তৰাডুবি, লগতে লাংহিঙতো আমাৰ শাখা হৈছে আৰু ৰজাপথাৰৰ। এই গোটেইকেইটা শাখা হৈ পেলাই এতিয়া আমি এখন বৃহত্তৰ কবি মঞ্চ গঠন কৰাত আমি সফল হৈছোঁ বুলি ভাবিছোঁ। আৰু কবিসকলক আমি যদি উলিয়াই আনি এই মঞ্চখনত কবিতাৰ জয়যাত্ৰা এটা কৰিব পাৰোঁ তেতিয়া আমি নিশ্চয় সুখী হ'ম। জয়তো সদৌ অসম কবি সন্মিলন। মই ক'ব খুজিছোঁ ডিফুখন কাব্য নগৰী, কবিতাৰ নগৰী। আমি 76 চনত তেতিয়া মানে মানুহক কৈ কবিতা লিখাব লাগে, কবিতা লিখাৰ মানুহ নাই। আৰু তাৰপিছত আমি পৰ্যায়ক্ৰমে দেখা পাইছোঁ গাঁৱে ভূঞে ইয়াৰ মানে সাহিত্য সভাৰ প্ৰভাৱটো পৰি গ'ল। এতিয়া বহু শাখা হৈছে আৰু সেই শাখাবিলাকৰ পৰা যথেষ্ট পৰিমাণে কবিতা লিখা যুৱক যুৱতী তথা আই মাতৃ সকলো ওলাই আহিছে, সৃষ্টি হৈছে, কবিৰ সৃষ্টি হৈছে। কিন্তু এটা সময়ত কবিতা লিখিবলৈ আমি কেইজনমান সীমিত মানুহ আছিলোঁ আৰু আমাৰ যিসকল বয়োজ্যেষ্ঠ আছিলে সেইসকলে বৰ চেষ্টা কৰিছিল যে আমি এটা মানে কাব্যিক বাতাবৰণ সৃষ্টি কৰিব পাৰোঁ। সেয়েহে আমিবিলাকে তেতিয়াৰ পৰা লাগি আহিছোঁ। চামথিং আনছে তেতিয়া মন্ত্ৰী হৈ থাকোঁতে তেতিয়াৰ দিনত তেখেতকে লগত লৈ পেলাই আমি বহুখিনি কাম কৰিছিলোঁ। আজি আমি দেখা পাই বৰ আনন্দিত হৈছোঁ। আজিৰ চাম জাগ্ৰত হৈছে আৰু দলে বলে আহিছে। সকলোকে আমি শুভেচ্ছা জনাইছোঁ। ভৱিষ্যতৰ আমি এটা সুন্দৰ মানে ডিফু বা সুন্দৰ অসম, সুন্দৰ কাৰ্বি আংলং দেখিবলৈ আমি সমৰ্থ হৈছোঁ আৰু আগবাঢ়িব। ইয়াকে ৰাখে ধন্যবাদ। দুখনকৈ কাব্যগ্ৰন্থ উন্মোচন হৈছে আৰু সেইবাবে মই অতিকৈ আনন্দিত হৈছোঁ। মই নিজকে ধন্য মানিছোঁ। মোৰ দুখন গ্ৰন্থ, প্ৰথমখন গ্ৰন্থ হৈছে অৰণ্য আৰু দ্বিতীয়খন হৈছে ধূলিউৰি বাটৰ খোজ। প্ৰথমখন গ্ৰন্থ অৰণ্য, এই গ্ৰন্থখনত 100টা কবিতা আছে, সন্নিৱিষ্ট কৰা হৈছে। এই কবিতাবোৰৰ মাজেৰে সাম্প্ৰতিক সময়ত পৰিৱেশ, ভৌগোলিক পৰিৱেশ, জলবায়ু বিনষ্ট দেখিবলৈ পাইছোঁ। বিশেষকৈ জলবায়ু বিনষ্ট ঘটিছে গছ গছনিৰ অভাৱৰ বাবে। গতিকে অৰণ্যত থাকিলে আমিও মানুহবোৰ জীয়াই থাকিম। অৰণ্য মোৰ খুবেই প্ৰিয়, সেইবাবেই গ্ৰন্থখনিৰ নাম অৰণ্য ৰাখিছোঁ। লগতে আপোনাক আৰু এটা কথা সুধিব বিচাৰিছোঁ, সেইটো হ'ল আমাৰ গীতা বাইদেৱে আপোনাৰ কিতাপখন পঢ়ি উন্মোচনৰ পিছত তেওঁ মানে দুটা কবিতাৰ ওপৰত মন্তব্য দিছে। সেইটো হ'ল ধূলিউৰি বাটৰ খোজ আৰু ধূলিউৰি বাটৰ চিনাকি গোন্ধ। এই দুটা কবিতাত যিটো মানে সমালোচনা ক'বনে মানে আপোনাক ভাল কৰি গৈছে, গতিকে সেই সমালোচনাটো ভালৰ সমালোচনা। গতিকে আপোনাক যিটো
মানে প্ৰশংসা কৰিছে। গতিকে আমি আশা কৰোঁ মানে ভৱিষ্যতত আপুনি বহুত মানে আগুৱাই যাব। গতিকে আপুনি কি অনুভৱ কৰে? হয়, আজিৰ সময়ত কবিসকলৰ দায়িত্ববোধ বাঢ়িব লৈছে। সমাজ উন্নয়নৰ দিশত কবিসকলে আগভাগ লৈ সমাজৰ শান্তি প্ৰতিষ্ঠাৰ বাবে তেওঁলোকে হাতত তুলি ল'ব লাগিব। এই কলমৰ জৰিয়তে সমাজত যিবিলাক মৰম চেনেহ কমি গৈছে, এই মৰম চেনেহবিলাক সকলোৰে মাজত পাৰস্পৰিক অটুট ৰাখিবলৈ চিন্তা কৰিব লাগিব। আৰু এই কবিতাৰ মাজেৰে ধূলিউৰি বাটৰ খোজৰ মাজেৰে এটা বিশেষভাৱে মই ক'ব বিচাৰিছোঁ যে আমাৰ সমাজত প্ৰত্যেকৰে চিনাকি অচিনাকি লোক থাকে। এই চিনাকি অচিনাকি লোক আৰু আপোনজনো থাকে। কেতিয়াবা হয় এই চিনাকি অচিনাকি লোকবিলাক আমাৰ মাজৰ পৰা কেতিয়াবা সময়ৰ লগে লগে ধূলিউৰি বাটৰ খোজত যেন হেৰাই যায়। এই হেৰাই যোৱাৰ পিছত আমাৰ মনত কেতিয়াবা আমি হাহাকাৰ কৰোঁ। বিশেষকৈ আমাৰ আপোনজন যেতিয়া আমাৰ ওচৰৰ পৰা আঁতৰি যায়, তাৰে প্ৰতিফলন যেন ধূলিউৰি বাটৰ খোজত এটা চিনাকি গুণ এটা দিব বিচাৰিছোঁ। নৱপ্ৰজন্মই তেওঁলোকেও অগ্ৰজসকলৰ চিন্তাধাৰাবিলাকক তেওঁলোকে অনুকৰণ কৰিব লাগিব। এনেকৈ আগুৱাই আহিলে নিশ্চয় সমাজখন শান্তিৰে আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব।